ৰেড ৰিভাৰ টাইমছৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতি আপোনালোকে আজিৰ দিনটো অৱস্থান ধৰ্মত কৰিলে গুৱাহাটীত। আপোনালোকৰ সমস্যা কি এই কথাটো ৰাইজক অলপ বহলাই ক'বচোন। কিহৰ কাৰণে আপোনালোকে কৰিলে? আপোনালোকৰ লগত আমি কথা পাতিব ওলাইছোঁ। আপোনালোকে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ প্ৰতিনিধিত্ব কৰিছে। আপুনি আপোনাৰ পৰিচয়টো নমস্কাৰ। পোনপ্ৰথমে মই ৰেড ৰিভাৰ টাইমছৰ কৰ্মকৰ্তাসকলক স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে আমাক এইখিনি সুযোগ দিবৰ কাৰণে, ইয়ালৈ মাতি অনাৰ কাৰণে, আপোনালোকৰ ষ্টুডিঅ'লৈ মাতি অনাৰ কাৰণে। মোৰ নাম শ্ৰী শৰৎ গগৈ, মই তিনিচুকীয়া, মোৰ ঘৰ তিনিচুকীয়া, আৰু মই বৰ্তমান সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ উপসভাপতি পদত আছোঁ। আপোনাৰ নমস্কাৰ, মোৰ নাম শ্ৰী অৰুপ কুমাৰ দাস, মোৰ ঘৰ বৰপেটা, আৰু মই সদৌ অসম প্ৰাথমিক টেট 2019 উত্তীৰ্ণ সমিতিৰ 2019-ৰ যিখন সমিতি আছে এই সমিতিখনৰ মই উপদেষ্টা পদবীত আছোঁ। প্ৰথম কথাটো হ'ল, অসম চৰকাৰে সময়ে সময়ে তেওঁলোকে বিজ্ঞাপনৰ দ্বাৰা নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰে, কিন্তু দেখা গৈছে যে বৰ্তমান সময়ত একেলগে হাইস্কুল, প্ৰাথমিক আৰু সৰ্বশিক্ষাৰ বিজ্ঞাপন তেওঁলোকে প্ৰকাশ কৰিলে আৰু একেলগে নিযুক্তিৰ কাম আৰম্ভ কৰিলে। কিন্তু ইয়াৰ ফলত কি হ'ল যে একেজন প্ৰাৰ্থীয়ে হাইস্কুলত এফালে আপোনাৰ DEEৰ অন্তৰ্গত স্থায়ী শিক্ষক আৰু সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক পদতো একেজন প্ৰাৰ্থীয়ে তেওঁলোকে নিৰ্বাচিত হ'ল। ইয়াৰ ফলত কি হ'ল যে যথেষ্ট সংখ্যক পদ ব্লক হৈ থকাৰ সম্ভাৱনা আছে, কাৰণ এজন ব্যক্তিয়ে 3 বা 4টা জেগাত তেওঁ যদি নিৰ্বাচিত হয় তেওঁ কিন্তু চাকৰি কৰিব যিকোনো এটা পদতে, কিন্তু কি হ'ব ইয়াৰ ফলত বাকী 2 বা 3টা পদ তেওঁলোকে ব্লক কৰি থ'ব, যাৰ ফলত অসমৰ যিটো নিবনুৱা সমস্যা সেই নিবনুৱা সমস্যাটো কেতিয়াও সমাধান নহ'ব। কাৰণ ইয়াৰ প্ৰধান কাৰণটোৱে হ'ল কি যে অসমৰ যথেষ্ট সংখ্যক শিক্ষিত যুৱক যুৱতী আছে যিয়ে টেট উত্তীৰ্ণ হৈ এটা চাকৰিৰ আশা কৰি আছে, কিন্তু তেওঁলোকে কি হ'ব, এই একেজন ব্যক্তিয়ে বাৰে বাৰে নিযুক্তি লাভ কৰি থকাৰ ফলত আমাৰ নিবনুৱা সমস্যাটো কেতিয়াও লাঘৱ নহ'ব, আৰু ইয়ে কি কৰিব, আমাৰ অসমৰ যিটো শৈক্ষিক ক্ষেত্ৰ সেই শৈক্ষিক ক্ষেত্ৰত এক বেমেজালিৰ সৃষ্টি কৰিব। সেইকাৰণে মই ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই চৰকাৰৰ এটাই অনুৰোধ কৰোঁ, যাতে পৰ্যায়ক্ৰমে হাইস্কুল, তাৰপিছত প্ৰাথমিক আৰু সৰ্বশেষত SSত যিবিলাক নিৰ্বাচিত বা যিবিলাক পদ আছে এইবিলাক পদ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে, আৰু লগতে একাধিক পদত নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলক যিকোনো এটা পদ নিৰ্বাচিত কৰিয়াৰ ব্যৱস্থাটো কৰিব লাগে, যাৰ ফলত কি হ'ব, অসমৰ অধিকাংশ যুৱক যুৱতীয়ে এটা চাকৰি লাভ কৰিবলৈ সমৰ্থ হ'ব। তাৰ উপৰিও কি হৈছে, বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে আমাৰ এই 2019 চনত অনুষ্ঠিত অসম প্ৰাথমিক টেটত উত্তীৰ্ণ যথেষ্ট সংখ্যক প্ৰাৰ্থী বৰ্তমান তেওঁলোকৰ বয়সৰ ঊৰ্ধ্বসীমাৰ দুৱাৰদলিত উপস্থিত হৈছে। গতিকে তেওঁলোকে যদি আৰু এবছৰ বা 2 বছৰ যদি ৰৈ থাকিবলগীয়া হয় তেনেহ'লে তেওঁলোকে কোনো দিনেই চাকৰি লাভ কৰিবলৈ সক্ষম নহয়। সেইকাৰণে আমি চৰকাৰৰ প্ৰতি, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ কাঠৰ অনুৰোধ, যাতে পৰ্যায়ক্ৰমে DSC, DEE আৰু SSৰ নিযুক্তিৰ ব্যৱস্থা কৰাৰ লগতে একাধিক পদত নিৰ্বাচিত ব্যক্তিসকলক যিকোনো এটা পদ নিৰ্বাচন কৰি নিযুক্তি প্ৰদান কৰাৰ লগতে অসমৰ যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোককো ষ্টেট পুল বা SSৰ অধীনত বা আন কোনো আঁচনিৰ জৰিয়তে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰে, যিয়ে অসমৰ নিবনুৱা সমস্যা লাঘৱ কৰাৰ লগতে অসমৰ শৈক্ষিক ক্ষেত্ৰত এক যুগান্তকাৰী সিদ্ধান্ত হ'ব বুলি আমি বিবেচনা কৰোঁ। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সপোন আছিল যে তেখেতে সদায় গৈ প্ৰতিখন মেল মিটিঙত কয় যে তেওঁৰ এটা সপোন আছিল যে অসমখন শৈক্ষিক ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত কৰোৱা। এই বঞ্চিত প্ৰাৰ্থীসকলৰ অধিকাংশই বৰ্তমান সময়তো বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত হেতুকে তেওঁলোক যথেষ্ট অভিজ্ঞতা সম্পন্ন। গতিকে এই অভিজ্ঞতা সম্পন্ন ব্যক্তিসকলক যদি শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হয় তেতিয়াহ'লে
অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উন্নয়ন হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁৰ যি সপোন এই সপোনটো বাস্তৱত ৰূপায়িত হ'ব আৰু আমিও তেওঁৰ সপোনটো বাস্তৱায়িত কৰাৰ অংশীদাৰিত্ব হ'বলৈ পালে আমিও নথৈ আনন্দিত হ'ম। সেয়ে আমি আমাৰ এই বঞ্চিত প্ৰাৰ্থীসকলক যিকোনো এটা আঁচনিৰ অধীনত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ আমাৰ তৰফৰ পৰা কাতৰ অনুৰোধ জনালোঁ। ঠিক আছে, আমিও আশা কৰিছোঁ চৰকাৰে আপোনালোকৰ দাবী মানি লওক। এতিয়া প্ৰশ্ন হৈছে যে অসমত এতিয়ালৈকে কিমান টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে, বিশেষকৈ প্ৰাথমিক টেট উত্তীৰ্ণ সংখ্যা কিমান হ'ব? এইটো ক্ষেত্ৰত যদি আমি প্ৰাথমিক টেট উত্তীৰ্ণ সংখ্যা ক'বলৈ যাওঁ তেতিয়াহ'লে 2018 চনৰ এক বিজ্ঞাপন অনুসৰি চৰকাৰে নিযুক্তি দিছিল, বিজ্ঞাপন অনুসৰি চৰকাৰে নিযুক্তি দিছিল প্ৰায় 9,500, কিন্তু তাৰ ভিতৰত ST আৰু SC প্লেনৰ পোষ্টবোৰ খালী হৈ থকাৰ কাৰণে চৰকাৰে কেৱল 5,315 জনকহে নিযুক্তি দিব পাৰিলে। তাৰ বাকী প্ৰায় 4,000 পোষ্ট খালী হৈ থাকি গ'ল। আৰু সেই খালী হৈ থকা পদখিনিক আমি বাৰে বাৰে দাবী কৰি আহিছিলোঁ যে সেইখিনিও খালী হৈ আছিল কেৱল প্ৰাৰ্থীৰ অভাৱৰ কাৰণে। ST প্লেন আৰু ST হিলছৰ সেই পদবিলাক ল'বৰ কাৰণে যোগ্য প্ৰাৰ্থী নাছিল, নথকাৰ কাৰণে সেই পদবোৰ খালী হৈ আছিল। আৰু খালী হৈ থকা পদবোৰত আমি বাৰে বাৰে দাবী কৰি আহিছোঁ যে সেই পষ্টখিনি UR, OBC নতুবা SC যিসমূহ প্ৰাৰ্থী আছে সেই প্ৰাৰ্থী থকা পদবীলৈ যাতে কনভাৰ্ট কৰিব লাগে, মানে সলনি কৰি দিব লাগে। কিন্তু চৰকাৰে এই ক্ষেত্ৰত আমাৰ কথাটো আওকাণ কৰা যেন আমাৰ অনুভৱ হয়। আৰু চৰকাৰক দৃষ্টিগোচৰ কৰোৱাৰ পিছত চৰকাৰে কৰিম বুলি কোৱাৰ স্বত্তেও এইবাৰ পুনৰ সেই একেখিনি পদকে চৰকাৰে পুনৰবাৰ বিজ্ঞাপন কৰি দিয়ে। আৰু বিজ্ঞাপন কৰাৰ ফলত আমি দেখিবলৈ পাইছোঁ যে এতিয়া যি আমি আবেদন কৰিলোঁ পুনৰবাৰ 2020 চনৰ অনুসৰি বিজ্ঞাপন অনুসৰি তাত আমি আবেদন কৰোঁতে দেখিলোঁ যে আৰু মেধা তালিকাত আমি দেখিবলৈ পাইছোঁ যে ST প্লেন আৰু ST হিলছৰ যথেষ্ট সংখ্যক পদ এতিয়াও খালী হৈ আছে। আৰু সেই খালী হোৱা পষ্টখিনিৰ ক্ষেত্ৰত চৰকাৰে বাৰে বাৰে যদি এনেকুৱা ধৰণে কেৱল ST প্লেন আৰু ST হিলছ বুলি যদি তেওঁলোকে ৰিজাৰ্ভ কৰিবলগীয়া হয়, সংৰক্ষণ কৰিবলগীয়া হয়, তেতিয়াহ'লে যিসমূহ বিদ্যালয়ত সেই পদসমূহ খালী হৈ আছে, খালী হৈ থকা বিদ্যালয়সমূহত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক এটা অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়াৰ দৰে হৈছে। কাৰণ উপযুক্ত শিক্ষকৰ অবিহনে উপযুক্ত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত জ্ঞান আহৰণ কৰাত ব্যৰ্থ হ'ব। চৰকাৰ আৰু আমাৰ নীতি অনুসৰি 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে। আৰু আমাৰ বিদ্যালয়বিলাকত বহু ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আমি দেখিবলৈ 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আমি দেখিবলৈ পোৱা নাই। বহু ক্ষেত্ৰত 90জন ছাত্ৰ ছাত্ৰীকো এজন শিক্ষকে বা 100জন ছাত্ৰ ছাত্ৰীকো এজন শিক্ষকে পাঠদান কৰি থকা আমাৰ দৃষ্টিগোচৰ হয়। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক দাবী উত্থাপন কৰোঁ যে বিদ্যালয়বোৰত ইমান সংখ্যক পদ খালী থকাৰ পাছতো, SSত ইমান সংখ্যক পদ খালী থকাৰ পাছতো চৰকাৰে আমাৰ দৰে নিবনুৱাসকলক সম্পূৰ্ণ যোগ্য প্ৰাৰ্থীসকলক আমি চৰকাৰে বিচৰা ধৰণে আমি DLED বা BEd সম্পূৰ্ণ কৰিছোঁ, আমি টেট উত্তীৰ্ণ হৈছোঁ আৰু 50% নম্বৰ বান্ধি দিয়া হৈছে যে 50% নম্বৰ হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনত থাকিলেহে তেওঁলোকে টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। আৰু সেই সকলোবিলাক আমি যোগ্যতা চৰকাৰক দিয়াৰ পাছতো আমি দি মেলি আমি টেট উত্তীৰ্ণ হৈছোঁ। টেট উত্তীৰ্ণ হোৱাৰ পিছতো আমাক এনেকৈ একাষৰীয়া কৰি দিয়াৰ কথাটোৱে চৰকাৰৰ যে নিবনুৱাসকলৰ প্ৰতি যে এক মানে সুদায়িত্ব নাই বা চৰকাৰে যে নিবনুৱাসকলক যে আওকাণ কৰিছে সেই কথাটোকে প্ৰতিপন্ন হয়। গতিকে চৰকাৰক কাটৰ অনুৰোধ কৰিছোঁ আৰু আমি চৰকাৰক সমূহ অসম টেট উত্তীৰ্ণ প্ৰাৰ্থী হৈ জনাব বিচাৰোঁ যে তেওঁ আমাৰ পদসমূহ নিয়মীয়া পদসমূহে হওক বা আমাৰ যিসমূহ পদ ঠিকাভিত্তিক পদসমূহে হওক বা আমাৰ হাইস্কুলৰ পদসমূহে হওক তেওঁ চিৰিয়েল ৱাইজত দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। প্ৰথম DSE দিয়াৰ পিছত অৰ্থাৎ হাইস্কুলত দিয়াৰ পিছত যিসমূহৰ পদসমূহ LP UP DEED বা SSCত আহিছে তেওঁলোকক যাতে পষ্টসমূহ উইথড্ৰ কৰাৰ এক ব্যৱস্থা কৰি দিয়ে সেইটো কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু লগতে সেইসমূহ কৰাৰ পিছত আমি যিসমূহ টেট উত্তীৰ্ণ প্ৰাৰ্থী বাকী ৰৈ যাম সেই সকলোবিলাককে যাতে চৰকাৰে বিনা চৰ্তে নিযুক্তি দিয়ে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। চৰকাৰৰ 5 বছৰৰ কাৰ্যকাল প্ৰায় শেষেই হ'ল, নিৰ্বাচন সমাগত, অধিসূচনা হয়তো কিছুদিন পিছতে জাৰি কৰিব। আপোনালোকে নিৰ্বাচনৰ আগমুহূৰ্তত এই আন্দোলনৰ কাৰ্যসূচী যে গ্ৰহণ কৰিলে এইটো কিয় কৰিলে? আপোনালোকৰ
ইয়াৰ উদ্দেশ্য কি বা আপোনালোকে চৰকাৰক প্ৰেছাৰ দিব খুজিছে নেকি কিন্তু এনেকুৱা এটা সময়ত আপোনালোকে আন্দোলন কাৰ্যসূচী লৈছে যিটো সময়ত চৰকাৰে হয়তো আৰু নিযুক্তি দিয়াটো সম্ভৱেই নহ'ব নাই এইটো ক্ষেত্ৰত আমি চৰকাৰক প্ৰেছাৰাইজ কৰিব বিচাৰিছো বুলি বিশেষকৈ আমাৰ মনে নহয় কাৰণ আমি চৰকাৰক বাৰে বাৰে এই কথাখিনি আমি হকিয়াই দিছো যে আমি আগতে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰেছ মিট দিও এই কথাখিনি আমি চৰকাৰক উনুকিয়াই দিছো লগতে আমি নিজে গৈ মুখ্যমন্ত্ৰীৰ হাতত আৰু আমি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ হাততো আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো যে আমাৰ টেট উত্তীৰ্ণ সকলোকে কাকো বাদ নিদিয়াকৈ বিনা চৰ্তে সকলোকে নিযুক্তি দিয়ক কাৰণ এই কাৰণে আমি নিযুক্তি দিবলৈ কৈছো বিদ্যালয়বিলাকত পদ যে খালী নাই তেনেকুৱা নহয় যথেষ্ট সংখ্যক পদ খালী থকাৰ পাছতো চৰকাৰৰ সদৃশ্যাৰ অভাৱৰ কাৰণে তেওঁলোকে আমাক নিযুক্তি দিব বিচৰা নাই আৰু লগতে আমি চৰকাৰক এটা কথা আগৰ পৰাই জনাই আহিছো যে যিসমূহ টেট উত্তীৰ্ণ হৈছে বা যিসমূহ টেট উত্তীৰ্ণ কৰা আগৰ প্ৰাৰ্থীও আছে তেওঁলোকেও আমাৰ এইসমূহ যিসমূহ পদ আমাক খুলি দিছে তাত বাৰে বাৰে আবেদন কৰাৰ জৰিয়তে আমাৰ যিসমূহ নতুন কেণ্ডিডেট 2019 চনত টেট পাছ কৰিছো সেই আমি প্ৰাৰ্থী যথেষ্ট সংখ্যক বাদ পৰি গৈছো কিন্তু যদি চৰকাৰে এতিয়া নিৰ্বাচন সমাগত আৰু আমাক তেওঁলোকে নিযুক্তি দিয়াৰ যথেষ্ট সুবিধা এতিয়াও আছে কাৰণ তেওঁলোকে আমাক নতুনকৈ ভেৰিফিকেশ্যন বা আবেদন কৰিব দিয়াৰ কোনো প্ৰয়োজন নাই আমাৰ অলৰেডি আবেদন হৈ আছে আমাৰ ভেৰিফিকেশ্যনো অলৰেডি হৈ গ'ল তেওঁলোকে কেৱল যদি ইচ্ছা কৰে যিসমূহ প্ৰাৰ্থী বাদ পৰি গৈছে সেই প্ৰাৰ্থীসকলক পুনৰ তেওঁলোকে ইচ্ছা অনুসৰি যিকোনো বিদ্যালয়ত তেওঁলোকে নিযুক্তি দিব পৰা ব্যৱস্থা তেওঁলোকে এতিয়াও তেওঁলোকৰ হাতত জমা আছে সম্পূৰ্ণ আমাৰ প্ৰমাণ সহকাৰে তেওঁলোকৰ হাতত জমা আছে গতিকে এই ক্ষেত্ৰত পুনৰ আমাক নতুনকৈ আবেদন কৰাৰ সুবিধাও দিব নালাগে আৰু পুনৰ তেওঁলোকে নতুনকৈ এডভাৰটাইজ বা বিজ্ঞাপন দিয়াৰ প্ৰয়োজন নাই আমি অলৰেডি আমি এপ্লাই কৰি থৈছো আৰু আমাৰ সম্পূৰ্ণ ডকুমেণ্ট তেওঁলোকৰ হাতত প্ৰমাণ পত্ৰ তেওঁলোকৰ হাতত জমা আছে এইখিনিৰ জৰিয়তে তেওঁলোকে ইচ্ছা কৰিলে কেৱল পোষ্টৰ সংখ্যা বৃদ্ধি কৰি এছএছএল হওক নতুবা কোনো ধৰণৰ এক নতুন আঁচনিৰ জৰিয়তে যেনেকৈ 2017 চনত ষ্টেট পুল আঁচনিৰ জৰিয়তে সমূহ 2014 চনত এছটি এছচি টেট পাছ কৰা প্ৰাৰ্থীসকলক আৰু 2012 চনৰ সাধাৰণ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলোকে যেতিয়া ষ্টেট পুল এক আঁচনিৰ জৰিয়তে চৰকাৰে তেওঁলোকৰ ব্যৱস্থা নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিলে তেনেকৈ চৰকাৰে ইচ্ছা কৰিলে এতিয়াও বাদ পৰি যোৱা সমূহ প্ৰাৰ্থীকে তেওঁলোকে নিযুক্তি দিয়াৰ এক ব্যৱস্থা কৰিব পাৰে তাৰ কাৰণে চৰকাৰৰ লাগিব এক সদৃশ্য বিটিডিত কিমান স্কুল আছে আৰু তাৰ নিযুক্তি প্ৰক্ৰিয়া কিহৰ কাৰণে বাদ ৰাখিছিল বা সেইটো সম্পৰ্কে আপোনালোকৰ কি বিটিএডিত কিমান বিদ্যালয় আছে সেই বিষয়ে মই ইমান জ্ঞাত নহয় কিন্তু তাত তেওঁলোকে যিসমূহ পোষ্ট বিদ্যালয়বিলাকত খালী আছিল সেই পোষ্টবিলাক তেওঁলোকে নিৰ্বাচনৰ বিটিএডি নিৰ্বাচন সমাগত হোৱাৰ কাৰণে তেওঁলোকে সেই পোষ্টবিলাক স্থগিত ৰাখি দিছিল বৰ্তমান চৰকাৰে ইচ্ছা কৰিলে সেই পোষ্টবিলাকৰ লগত সেই পদবিলাকৰ লগত আৰু নতুন সংযোগ কৰি আমাক যিকোনো প্ৰকাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব পাৰে তাৰ কাৰণে চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰক আৰু সেয়েহে আমি বাৰে বাৰে চৰকাৰক অনুৰোধ জনাইছো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো যাতে তেওঁলোকে যিকোনো প্ৰকাৰে আমি বাদ পৰি যোৱা প্ৰাৰ্থীসকলক যিকোনো আঁচনিৰ জৰিয়তে আমাক যাতে সকলোকে বিনা চৰ্তে নিযুক্তি দিয়ে তাৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধৰ লগতে আমি দাবী উত্থাপন কৰিছো